ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি ৰাতিপুৱা এফালে যাবলৈ ওলালোঁ। বতৰটো অলপ ডাৱৰীয়া হৈ আছে দেখিছেনে, তথাপিও যাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তেতিয়া আপোনালোকে গম পাব মই কলৈনো গৈ আছোঁ। এয়া মই আহি পাই গ'লোঁ। আপোনালোকে গম পাইছে চাগে মইনো কলৈ আহিছোঁ আজি। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। মোৰ পূজা কৰা প্ৰায় হৈছেই। কাষতে এটা ডাঙৰ হনুমানজীৰ মূৰ্তি আছে, আহকচোন আপোনালোকক তাকে দেখুৱাওঁ। এই মন্দিৰখন কাৰ্বি আংলং জিলাৰ সদৰ ঠাই ডিফুৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত আছে। এইখন এখন বৰ পুৰণা শিৱ মন্দিৰ হয়, লগতে হনুমানজীৰ ওখ মূৰ্তিটোও আছে। প্ৰতিদিনে এই মন্দিৰখনলৈ অগণন ভক্ত আহে। বিশেষকৈ শিৱৰাত্ৰিৰ দিনাখন ইয়াত বহুত ডাঙৰ মেলা এখনো হয়।
এই হনুমানজীৰ মূৰ্তিটোৰ উচ্চতা কিমান মই সঠিককৈ নাজানো, কিন্তু শুনামতে এই মূৰ্তিটোৰ উচ্চতা অসমৰ ভিতৰত দ্বিতীয় স্থানত আছে। এয়া চাওকচোন হনুমানজীৰ বুঢ়া আঙুলিটো খুবেই ডাঙৰ নহয়নে বাৰু? হনুমানজীৰ মূৰ্তিটোৰ তলতে এটা গুহা আছে। এই গুহাটোৰ ভিতৰত হনুমানজীৰ এটা ধাতুৰ মূৰ্তি আছে। আহকচোন আপোনালোককো দেখুৱাওঁ। এয়া মন্দিৰখনৰ মুখ্য দুৱাৰ। ইয়াতে পূজাৰী বাবাজনে ভক্তসকলক আশীৰ্বাদ দিয়ে। ময়ো বাবাৰ আশীৰ্বাদ ল'লোঁ, কিন্তু সেইটো সময়ত ভিডিঅ' কৰা নহ'ল। আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিলোঁ। আপোনালোকে নিশ্চয় চাই ভালেই পাইছে। এতিয়া মই ঘৰলৈ যাওঁ আৰু। আহোঁতে বাইকত আহিলোঁ আৰু এতিয়া যাওঁতে খোজকাঢ়িয়ে যাম। আপোনালোকক বাটটো দেখুৱাই যাম। এয়া আহি এইখিনি পালোহি। এয়া দেখিছেনে, এইখনে ডিফু নৈ হয়। ইয়াৰ প্ৰাকৃতিক দৃশ্য খুবেই ধুনীয়া নহয়নে বাৰু?
দুইফালে ধাননি পথাৰ মাজতে ৰাস্তাটো কি সুন্দৰ পৰিৱেশ। এয়া খোজকাঢ়ি গৈ আছোঁ আৰু ঘৰ পামে বেছি দেৰি নাই। এয়া মই ঘৰ আহি পালোঁ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম। বাই।